हाय हेलो एवरीवन, आप लोगों को मेरा एक न्यू वीडियो पर स्वागतम है। तो प्लीज़ आप लोग वीडियो को इन तक देखिए और मुझे कमेंट भी करना है ये रेसिपी आप लोगों को कैसा लगा है। तो ये मस्टर्ड सीड का मैंने जो बनाया था, ये मस्टर्ड सीड्स है और ये एग है और पटल मैंने लिया हुआ है। तो ये ग्रेवी बनाया था मैंने। तो प्लीज़ आप लोग प्लीज़ वीडियो को इन तक देखिए और आप लोग भी ट्राई कीजिए, बहुत टेस्टी बनता है खाने को। तो मैंने इसमें ले लिया है, ये देखो टमाटो ले लिया है, पटल ले लिया है और मस्टर्ड सीड्स भी मैंने ले लिया है और एग लिया है, अनियन भी लिया है। तो आप लोग देखते जाइए मैं कैसे ये रेसिपी बनाती हूँ। तो प्लीज़ सकले भिडिओ शेषলৈকে চাব দেই। আৰু আজি মই লৈ আহিছোঁ আচলতে সৰিয়হৰ লগত পটল আৰু ডিমৰ এখন গ্ৰেভি। তো বহুতেই সোৱাদ লগা হয় এই গ্ৰেভিকণ খাই, যিহেতু আমি সৰিয়হ বিশেষকৈ বেছিকৈ আমি মাছৰ লগতে খাওঁ নহয়নে বাৰু। আৰু কিন্তু এনেধৰণেও খাওঁ আমি মাজে মাজে, আৰু সেইটো বহুত টেষ্টি হয় আৰু কেতিয়াবা আলহী আহিলে এইকণ গ্ৰেভি লাগে নহয়নে বাৰু। তো ময়ো সেয়া বনাইছিলোঁ আৰু ৰেচিপিটো দিন হ'ল বাৰু বনোৱা এইখিনি, কিন্তু ভিডিঅ'টো দিয়া হোৱা নাছিলে। মই ভাবিলোঁ আজি ভিডিঅ'টো দিওঁ আৰু ডিমকেইটা মই ধুনীয়াকৈ গুচাই ল'লোঁ আৰু মাজে মাজে অলপ আগ দি ল'ম, এনেধৰণে আগ দি লৈছোঁ। আৰু পটলকেইটাও মই চাইডকৈ কাটি লৈছোঁ দেই। পটলকেইটা কেনেধৰণে কাটি লৈছোঁ আপোনালোকক দেখুওৱা নহ'ল। দুইটা চাইডে কাটি লৈছোঁ, আচলতে দুটা চাইডে কাটি লৈছোঁ। আৰু এতিয়া পটল আৰু যিহেতু এইখিনি বইল কৰা ডিমকেইটা মানে ফ্ৰাই কৰি ল'ম আমি, আৰু এইফালে পিঁয়াজটো কুটি ল'ম। আৰু মই যে পিঁয়াজ কুটিলে মানে মিহিয়ে নহয় জানেনে, আৰু ইয়াততো পিঁয়াজটো বাৰু মিহিকৈ দিলে ভাল হয়। আৰু মই কেতিয়াবা তেওঁকে হাজবেণ্ডক কুটি দিব কওঁ পিঁয়াজটো, মই কুটিলে কিবা ডাঙৰে হৈ যায়, নিমিলে। তো সেয়া মই এইফালে পিঁয়াজো কুটি লৈছোঁ দুটা, আৰু সেইফালে মই ফ্ৰাই কৰি ল'ম বাৰু, পেন এখন পাতি ফ্ৰাই কৰি ল'ম ডিম আৰু পটল। আৰু ইয়াত আলু চালু ব্যৱহাৰ কৰিব নালাগে, আলু ইয়াত দৰকাৰ নাই, যিহেতু আমি পেষ্ট দিমেই, সৰিয়হৰ পেষ্ট দিম। সৰিয়হখিনি ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ। কিন্তু ইয়াত কাজু আৰু অলপ খিচমিচ দি দিয়া হ'লে আৰু টেষ্টি হ'লহেঁতেন। মোৰ কিন্তু খিচমিচ নাছিলে, তো সেইটো কাৰণে দিয়া নহ'ল। খিচমিচ দি দিলে আৰু টেষ্টি লাগে এইকণ। আৰু সেয়া মই এইফালে কেৰাহী পাতি দিছোঁ গেছতে, আৰু ইয়াতে মই ডিমকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে মই কেনেধৰণে বনাইছোঁ চাই গ'লে আচলতে গম পাব, ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু কমেণ্টটো কৰিব আৰু কেনেকুৱা পালে, পাৰিলে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, তো তেওঁলোকেও এইটো ৰেচিপি ট্ৰাই কৰিব পাৰিব। পটল ফ্ৰাই কৰাৰ পিছত মই ইয়াতে দি দিছোঁ গোটা জিৰা, পাঁচফোৰণ, লগতে দিছোঁ তেজপাত, শুকান জলকীয়া, আৰু এতিয়া মই কুটি লোৱা পিঁয়াজখিনিও দি দিম। আৰু এইখিনি ধুনীয়াকৈ মই অকণমান ভাজি ল'ম, পিঁয়াজখিনি অকণমান ভাজি ল'ম ধুনীয়াকৈ। অকণমান সিজাৰ পিছতহে আচলতে বিলাহীটো দিম। আৰু বিলাহীও বেছি মই দিয়া নাই, বিলাহী মই এটাহে লৈছোঁ, ডাঙৰ এটা, কাৰণ মই ইয়াত টমেট' চচো ব্যৱহাৰ কৰিম। টমেট' চচে বেছি সোৱাদ কৰে। আৰু যদি আপোনালোকৰ টমেট' চচ নাথাকে তেতিয়া বিলাহী দুটা দিব, খালি অকণমান চেনি দি দিব দেই। চেনি দিলে মানে হুণত সুৱগা চৰে বুলি কয় যে, চেনি দিলে মানে অকণমান বেছিকৈ টেষ্টটো লাগিব দেই।
মানে বিলাহী দুটা দিব ডাঙৰ আৰু অলপ চেনি দি দিব আৰু যদিহে টমেটো চচ থাকে তেতিয়া মিঠা টমেটো চচটো থাকে তেতিয়া চেনি ব্যৱহাৰ কৰিব নালাগে বিলাহী এটা দি আপোনালোকে মিঠা টমেটো চচ দি দিলেই হ'ল আৰু ইয়াত মই দেখিছেনে বিলাহী দিয়াৰ আগতে মই দি দিছোঁ নিমখ আৰু হালধি কাৰণ বিলাহীটো দিমেই বিলাহী দিলেতো নিমখটো দিবই লাগে ন তেতিয়া সোনকালে গ'লে বিলাহীটো যিহেতু সেইকাৰণে মই এতিয়া বিলাহী দিম কাৰণে আগতে মই দি দিছোঁ এয়া সোৱাদ অনুযায়ী আপোনালোকেও দিব নিমখ আৰু হালধি মই এই সোৱাদ অনুযায়ীয়ে দি দিছোঁ নিমখ আৰু হালধি আৰু এয়া দেখিছেনে বিলাহী এটা কুটি লৈছিলোঁ সেই বিলাহীও দি দিলোঁ আৰু এতিয়া মই বিলাহীখিনি ধুনীয়াকৈ অকণমান গলি যাবলৈ দিম গলি যোৱাৰ পিছত মই টমেটো চচ ব্যৱহাৰ কৰিম তাৰ পিছতহে যিটো পেষ্ট বনাই থৈছিলোঁ সৰিয়হৰ পেষ্ট আৰু সেইটো সৰিয়হৰ পেষ্টটো দিম আৰু আপোনালোকে ইয়াত কিন্তু ফালি পেলানি দিব পাৰে দেই ফালি পেলানি দিব পাৰে মানে কি দিব পাৰে জলকীয়া দিব পাৰে আৰু সেইফালে দেখিছেনে মই টমেটো চচ লৈ লৈছোঁ এয়া মই দি দিলোঁ টমেটো চচ আপোনালোকে টমেটো চচ 4-5 চামুচমান দিলেই হৈ যাব আৰু সেইফালে ধুনীয়াকৈ শুকান জলকীয়া দিয়া আছে আৰু কেঁচা জলকীয়া ফালি দি দিব পাৰে আৰু আমাৰ ঘৰত তেনেধৰণে জ্বলা খোৱা নহয় আৰু আমি জ্বলা তেনেধৰণে খাবও নোৱাৰোঁ সেইটো কাৰণে মই দিয়া নাই অকল শুকান জলকীয়া দুটাই দিছোঁ আৰু এইফালে এতিয়া দি দিলোঁ মই 5 চামুচমান সৰিয়হ যিয়া নেকি মই পিচি থৈছিলোঁ পিচি থোৱা সৰিয়হ মই দি দিলোঁ সৰিয়হখিনি অকণ বেছিকৈ পিচি লৈছোঁ বাৰু পিছত মই নেমু চেপি থৈ দিম নেমু চেপি ফ্ৰিজত ভৰাই থৈ দিম আৰু ৰুটি বা কিহবাৰ লগত খাব পাৰিম পিছত বহুতেই ভাল পাওঁ মই তেনেধৰণে খাই তো এয়া দি দিলোঁ এইখিনি ধুনীয়াকৈ অকণমান ভাজি ল'ম যাতে সৰিয়হৰ গোন্ধটো যাব লাগিব নহ'লে বৰ কেঁচা তেল গোন্ধাই থাকে যে তেতিয়া কিন্তু বেয়া লাগে সেইটো কাৰণে ধুনীয়াকৈ সৰিয়হ দিয়াৰ পিছত এইখিনি অকণমান সময় ধুনীয়াকৈ ভাজি ল'ব লাগিব দেই নহয় এয়া দেখিছেনে অকণমান সময় ভাজি ল'লোঁ ধুনীয়াকৈ মিলি গ'ল বিলাহী আৰু পিঁয়াজৰ লগত আৰু এতিয়া আমি ইয়াত অলপ পানী দিম পানী বেছি দিব নালাগে চাহ খোৱা কাপেৰে 1 কাপ দিলেই হ'ল গৰম পানী হ'লে বেছি ভাল চাহ খোৱা কাপেৰে আৰু এয়া মই মেগী মছলা পেকেট এটা আছিলে সেইটো দিছোঁ আৰু গৰম মছলাও অলপ দি দিম আৰু আপোনালোকে জিৰা গুড়ি ধনিয়া গুড়ি মিট মছলাও দিব পাৰে মই বাৰু মিট মছলা দিয়া নাই মিট মছলাটো তেনেধৰণে ব্যৱহাৰ নকৰোঁ আৰু ইয়াত দি দিছোঁ মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি লগতে মেগী মছলা আৰু চব্জি মছলা এটা অকণমান ব্যৱহাৰ কৰিছোঁ দেই আৰু এই দেখিছেনে এনেধৰণে উতলি আহিছে আৰু সেয়া অকণমান দি দিছোঁ চব্জি মছলা আৰু মছলাটো অকণমান দিলেহে টেষ্ট হ'ব নহয়নে বাৰু কাৰণ মই ইয়াত আদা নহৰু দিয়া নাই আদা নহৰু মই পেষ্ট দিয়া নাইকিয়া ইয়াত তো সেইটো কাৰণে অকণমান মছলা ব্যৱহাৰ কৰি দিছোঁ আদা নহৰু দিলেতো আপোনালোকে বেলেগ মছলা ব্যৱহাৰ নকৰিলেও হয় আৰু এতিয়া আৰু অকণমান পানী দি দিম আচলতে বেছি পানী দিব নালাগে পানী দিলে বেয়া হ'ব তো অকণমান পানী দিলেই হ'ল আৰু গ্ৰেভিকণত আৰু এয়া মই ইয়াত দি দিছোঁ এতিয়া দেখিছেনে এয়া মই ডিমকেইটা দি দিছোঁ আৰু লগতে পটলো দি দিম দি পেলানি অকণমান সময় উতলাই দিলেই হ'ল আৰু এয়া পটলকেইটাও মই দি দিছোঁ দেখিছেনে সেয়া আৰু পটলকেইটা কেনেধৰণে কাটি লৈছোঁ এতিয়াহে ওলাই পৰিছে ন ফ্ৰাই কৰাৰ পিছত আৰু এনেধৰণে ফ্ৰাই কৰি খাবলৈও বহুত ভাল টেষ্টি লাগে দেই পটল তেতিয়া অলপ তেলটো সোমাই যায় যে মানে ধুনীয়াকৈ ফ্ৰাই হোৱা নিচিনা লাগে তো আমি আজিকালি মানে কি আমি আজিকালি বুলি নহয় মানে ফ্ৰাই কৰি খালে আমি এনেধৰণে ফ্ৰাই কৰি খাওঁ নহ'লে আগত কিন্তু আমি কেনেকৈ খাইছিলোঁ মাজে মাজে ফালকৈ এফালকৈ খাইছিলোঁ কিন্তু দিন হ'ল বাৰু তো আজিকালি মানে এতিয়া আৰু এনেধৰণে খাওঁ গোটাকি চাইডে কাটি এনেধৰণে খাওঁ আৰু এয়া দেখিছেনে মোৰ গ্ৰেভিকণ ৰেডি হৈ গৈছে দেই আৰু আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু গ্ৰেভিকণ দেখাত লোভনীয় হৈছেনে ক'ব দেই এতিয়া অকণমান আকৌ গৰম পানী অকণমান দি দিলোঁ মানে সেই 1 কাপে লৈছোঁ চাহ খোৱা কাপেৰে সৰু চাহ খোৱা কাপেৰে 1 কাপে লৈছোঁ তাৰ অকণমান আকৌ দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ উতল আহিবলৈ দিম ধুনীয়াকৈ উতল অহাৰ পিছত আৰু নমাই ৰাখি দিম আৰু এতিয়া ধনিয়া পাতো নাই নহয় যিহেতু ধনিয়াৰ ছিজন নহয় এতিয়া আৰু আমাৰ ইয়াততো ছিজনতহে পায় দেই আৰু যিহেতু লাহেকৈ ঠাণ্ডা দিন আহিবহে আৰু তেতিয়া ধনিয়া ওলাব আৰু ধনিয়া থকা হ'লেতো ইয়াত ধনিয়া দুটামান পেলাই দিলোঁহেঁতেন আৰু সেয়া মোৰ হৈ গ'ল ৰেডি আৰু এতিয়া মই এইফালে প্লেট এখনত মানে উলিয়াই দিছোঁ আৰু দেই ছাৰ্ভ কৰি দেখাইছোঁ আৰু আপোনালোকেও কিন্তু ট্ৰাই কৰিব আৰু আজিয়ে ট্ৰাই কৰক আৰু কেনেকুৱা পালে মোক জনাব বহুতেই টেষ্টি হয় আৰু আপোনালোকে কমেণ্ট কৰিব দেই মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব আৰু পাৰিলে শ্বেয়াৰো কৰি দিবচোন কাৰোবাৰ সুবিধা হ'ব আৰু পটককৈ কেতিয়াবা আলহী আহিলে মাছ মাংস ঘৰত নাথাকিলে ডিমেৰে এনেকুৱা এখন মানে বনাই দিব পাৰি খুব সোনকালে হয় অতি সহজতে হ'ব বেছি সময়ো নালাগে তো কেনেকুৱা লাগিলে আপোনালোকে ক'ব আৰু বহুত মৰম আপোনালোকক মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু আজিলৈকে ইমানখিনি মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ আপোনালোকক আৰু অন্তৰৰ পৰা মৰম তো কেনেকুৱা লাগে ৰেচিপিটো ভাল লাগিলেনে আৰু যদি আপোনালোকে ট্ৰাই কৰে মোক জনাবলৈও কিন্তু নাপাহৰিব দেই তো আজিলৈ আহোঁ
বাই বাই সকলোকে আৰু বহুত বহুত মৰম সিমানখিনি আজিলৈকে মৰম দি থকাৰ কাৰণে টু লাভ ইউ অল বাই বাই গুড নাইট